Guys, good morning. Welcome back to my YouTube channel LB Vlog আৰু বিহু সকলোকে শুভেচ্ছা থাকিল আৰু আজি গৰু বিহু গতিকে এতিয়া আৰু গৰু গা ধুব লাগিব আৰু আজি বতৰ চাক কিমান মনোৰম একদম ঠাণ্ডা একদম পুৰা হাৱা দি আছে পুৰা চাক পুৰা ঠাণ্ডা ঠাণ্ডা আৰু এইফালে আমাৰ দাদাহঁতে দেখিছে কি কৰি আছে নাজানো কি গাহৰি কাটিছ নেকি আজি বিহু কি গাহৰি কাটিছ নেকি হা কি গাহৰি কাটিছে নে কি কাটিছে অলপ দেখুৱাই আছো কি কি কৰিছে তহঁত অ' এইটো কি ফিল্টাৰ নেকি ফিল্টাৰ একদম পানী চাফা হ'ব লাগিব না গতিকে ফিল্টাৰ কৰি একদম চাওক না মাৰি সোমাই আছে কি চিষ্টেম আমাৰ গাঁৱত চব এইবিলাকে চিষ্টেম ন ফিল্টাৰ পানী পূৰা ক্লিয়াৰ ওলাই হয় নহয় বালি কম আনিছে ইয়াৰ পৰা আনিছে নেকি এই ইয়াত যে আছিলে হয় নেকি লাগদে মোক গৰু চৰু গা ধুৱাৰ কাৰণে কাটোগৈ আৰু ন বস্তু ঐ বিহু খাব আহিবি দেই তো অলপ এনেই সিহঁতৰ লগত অলপ ধেমালি কৰিলোঁ আৰু এতিয়া আৰু চব গৰু গা ধুৱাবৰ কাৰণে বেঙেনা থেকেৰা কি আছে কাটোঁগৈ তো ভিডিঅ'টো খুব ভাল লাগিব আপোনালোকে চাই থাকক আৰু এইফালে আছে আমাৰ তিনিজনী আছে তো ইহঁতকে আজি গা ধুৱাম হেল্ল' গাইছ আৰু ফাইনেলি মোৰ লগত ভণ্টি শুই আছিলে ইয়াক জোগাই উঠালোঁ মানে একদম আজি গৰু গা ধুৱাম বুলি কালি পুৱা কৈ আছিলে গতিকে ইয়াক উঠালোঁ আৰু এতিয়া আমি পূৰা ৰেডি এতিয়া আমি লাও চাও এইবিলাক কাটিবলৈ লৈছোঁ ইয়াত লাও আছে থেকেৰা আছে বেঙেনা আছে হালধি আছে আৰু মাখলতি এইবিলাকতো আনি থৈছোঁ কালিয়ে ধৰ আমাৰ ককাক আনিব দিছিলোঁ আমাৰ কি আৰু আবৌ বুলি কয় ন আমাৰ স্পেচিয়েলি হয় নহয় হাই বুলি কৈ দিয়া অলপ হাই কৈ দিয়া ই মানে কি স্কুল গৈ আছে এইবাৰ পাইছে 1 KG1 পাইছে গতিকে ইয়াক পঢ়াই আছোঁ আৰু এতিয়া না চবেই তো ইমান কালি বিহু আছিলে আমাৰ স্কুলত মই জ্বৰ হৈ গ'লে নাচিব নাপালোঁ য়েছ অনেকে কালি অলপ জ্বৰ বেমাৰ হৈ থাকিলে আজি অলপ ভাল পাইছে কালি মানে সিহঁতৰ স্কুলত বিহু আছিলে আৰু কিয় জ্বৰ হৈছিলে দাৱাইটো আনি দিয়াটো খাই ভাল লাগিছে ন কালি মানে কি মানে মই অলপ ইফালে চেণ্টাৰলৈ গৈছিলোঁ গতিকে তাৰপৰা ইয়াক ঔষধ আনি দিছিলোঁ গতিকে এইটো খাই অলপ ভাল পাইছেনো বুলি কৈছে গাইজ তো ফাইনেলি মোৰ এইবোৰ কাটি হৈ গ'ল ইয়াত লাও বেঙেনা হালধি থেকেৰা গোটেইকেইটা কাটিলোঁ আৰু এতিয়া আছে বাকী গৰু গা ধুৱাবলৈ তো ভিডিঅ'টো আপোনালোকে চাব খুব ধুনীয়া হ'ব আজি আৰু এতিয়া মই কটাৰীলৈ আছোঁ মানে কি হ'ল ইয়াত তমাল দুটা বনাম ইয়াত মই এতিয়া গতিকে মানে কি ইয়াত দুটা মানে এইটো লাও বেঙেনা থেকেৰা এইবোৰ মানে দুটা মালা বনাব লাগিব মালা মানে এইটো কি কয় আৰু গাঁঠিব লাগিব তো সেইটো নিয়ম আছে কি কৰে আৰু সেইটো মানে কি কৰে মানে য'ত মানে গৰু গা ধুৱাম আৰু তাত মানে এটা চাকি মানে কি জ্বলায় আৰু তাত মানে নিয়মটো কৰি সিহঁতক গা ধুৱাম আৰু ইয়াত এতিয়া মানে কি ক'লা চাই লৈ মানে সিহঁতক ফুট লগাইতো তাৰপিছত সেইবিলাক মানে কি আজি ইমান ধুনীয়া পবিত্ৰ দিনত মানে গা ধুৱাম মই ইয়াতে গৰু গা ধুৱাম আৰু ইমান বাল্টিঙত লৈ ল'ম আৰু গতিকে মানে কি আমাৰ ওচৰত মানে কি ফাইনেলি মানে কি আমাৰ ঘৰৰ ওচৰত কোনো মানে নদী নাই একো ইমান ডাঙৰ নদী নাই মানে গতিকে ক'ত নিনিম মানে তাকে ভাবি আছোঁ আৰু ভাবিলোঁ কি ইমান নদী বিচাৰি থকাতকৈ কি মানে ইয়াতে দমকলৰ ওচৰতে গাত ধুৱাম আৰু চাই লওক কিমান ফূৰ্তি ইয়াৰ আৰু ইয়াৰ লগে লগে এতিয়া মই পূৰা গৈ আছোঁ গৰুক ফুট লগাবলৈ আৰু আজি মানে কি খুব ধুনীয়া লাগি আছে একদম মন পূৰা ঠাণ্ডা হৈ আছে ৰাতিপুৱা একদম গা ধুৱাই দিলোঁ খুব ধুনীয়া লাগিছে মোৰ লগত কেমেৰা কৰি আছে মোৰ ভণ্টি কেমেৰা ধৰিব দিছোঁ আৰু তাৰ লগতে গৰুৰ মানে কি এৰাল দি লৈছোঁ মানে কি গৰু একদম এৰি দিলে মানে পূৰা খুব পলাই
এক মানে একদম ধৰিব চৰিব নোৱাৰি আৰু না গোটেই একদম লেজ দাঙি পলাই নেগুৰ দাঙি পলাই একদম খুম সেইকাৰণে একদম ওচৰতে এৰাল দি লৈছোঁ তাৰপিছত বিন্দাছকৈ ধুৱাম তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক ফাইনেলি গৰু কেইজনীক ফুট চুট লগালোঁ ফুট চুট লগাই এতিয়া আৰু গা ধুৱাব লাগে আৰু বিন্দাছ তো আপোনালোকে ভিডিঅ'টো চাব খুব ধুনীয়া লাগিব এই মোৰ সৰু পোৱালিটোকো গা ধুৱাম আৰু এইফালে গোটেই ফুট লগাই হৈ গ'ল এতিয়া ইয়াত অলপ চাকি এটা জ্বলাই গা ধুৱাম আৰু তো আপোনালোকে চাই থাকক আৰু বন্ধুসকল গৰু গা ধোৱাৰ আগতে মই নিয়মটো কৰি লওঁ ধূপ জ্বলাইছোঁ আৰু এইফালে অলপ লাও বেঙেনা থেকেৰা এইবোৰ দি মানে অলপ নিয়মটো কৰি লৈছোঁ ধূপ জ্বলাই লৈছোঁ তো আপোনালোকে চাই থাকক আৰু তাৰ লগতে এতিয়া মই 2 বাল্টি লৈ গৈ আছোঁ গৰু গা ধুৱাবলৈ পানী আৰু এনেকৈ গা ধুৱাম আৰু আজি বিশেষকৈ মানে কি ঘৰৰ ওচৰত নদী ডাঙৰকৈ নাই আৰু নদী মানে কি আছে মানে পানী নাই এতিয়াতো কি কৰিম গতিকে এইটোৱে আৰু দমকলৰ পানী লৈ গা ধুৱাইছোঁ নিয়মটো কৰিছোঁ আৰু ফাইনেলি আপোনালোকে ভিডিঅ' চাই খুব ধুনীয়া লাগিব আজি মানে দাদা তক ৰঙা ৰঙা দেখিছে গুৰুটোক ৰঙা ৰঙ বেঙেনা খা হালধি খা তই থেকেৰা খা তুমিও খাই লোৱা অলপ বেঙেনা খা হালধি খা আমার আদিকে একসাথে দিন দে থেকেৰা খা বছৰে বছৰে বাঢ়ি যা আমাৰ ঘৰটো উন্নত কৰি থৈ যা আৰু আমাৰ আদিকেইটা দি দিম লাও খাই ডাঙৰ হৈ যা ও দাদা হে ঠাণ্ডা হালদি লগাই কেনকা কৰি দিলি ডালালালা হৈ গ'ল বছৰে বছৰে বাঢ়ি যা তহঁত পোৱালিটোক বেছি নামাৰ ভিতৰত পোৱালি আছে ন বছৰে বছৰে বাঢ়ি যা বছৰে বছৰে বাঢ়ি গুড ফাইনেলি গাইজ গৰু গা ধোৱা মেলি ৰেডি লাও খা বেঙেনা খা চব সকলো কৰিলোঁ একদম ফুল এনজয় হ'ল বোৰ খুব ধুনীয়া লাগিল আৰু অ' দাদী গৰু চৰু গা ধোৱালি নাই মই একদম জলদি কৰি দিলোঁ হা আজি মই খোৱাই নাছিলোঁ অঁ খুব ধুনীয়া লাগিলে কৰি আৰু এতিয়া মই গৈ আছোঁ একদম ঘৰ ওচৰ খুৰাহঁতৰ ঘৰত গৈ আছোঁ এতিয়া মই কি যোগাৰ হৈছে তাকে চাবলৈ যাওঁ ৰ হা তাকে মইতো একদম পূৰা ফাৰ্ষ্ট একদম এতিয়া অলপ খুৰা ঘৰত মানে কি এই খুৰাই অলপ তৈয়াৰী কৰি আছে আৰু তো এইফালে এইটো লাও খুব ডাঙৰ দীঘল লাও কাটিব ওলাই আছে আৰু এইটো মানে কি এইটো কলৰ এই ঠাইটো মানে য'ত নেকি আমাৰ গৰু যিটো মানে আজি যিটো পবিত্ৰ দিন আৰু তাত মানে ফুট লগাব ফুট আৰু এইটো কি টমাল বনাইছে ন হ'ব হয় 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 ধুনীয়া আজি কেনেকুৱা লাগিছে খুৰা কৈ দিয়ক অলপ দিনটো আজি খুব ভাল লাগিছে ন যোৱা বছৰ যিটো কৰোণাৰ কাৰণে আমি এনেকৈ বিহু উদযাপন উলা মলা কৰিব পৰা নাছিলোঁ হয় হয় এইবাৰ কৰিম বুলি মই আশা পাতি ওলাই আহিছোঁ মানে আৰু চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি মাজে সময়ে ডিষ্টেঞ্চ ৰাখি আমি বিহু উদযাপন কৰি যাম বুলি আগবাঢ়ি আহিছোঁ আজি ঠিক আছে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা ঠিক আছে ধন্যবাদ থেংক ইউ আৰু এয়া খুৰাই এতিয়া গৰু ফুট লগাই আছে আৰু ইয়াত তাৰপিছতে হ'ব গৰু গা ধোৱা মানুহ এই বাল্টি আনি থৈ দিছোঁ 2 বাল্টি আৰু এইফালে মইনা আৰু ভাইটিজন চিলাই আছে ঐ পৰিলে দেখিছ গৰু গা ধুৱাই লগত পৰি গ'ল ঐ দুখ পালি নেকি
ইনজেকশ্যন মাৰিছে দীঘলে যাবলৈ যেতিয়া হ'ল দীঘল হৈ যাওক বেমাৰ আজাৰ হাতেৰে যাওক দীঘলতীৰ লগত গৰু কাজি আৰু এতিয়া আমি সাজু গৰু গা ধুৱাবলৈ হয় দাদি মাৰ বছৰে বছৰে বাঢ়ি যাওঁ বঢ়িয়া দাদি দাদি তোমাৰ পোৱালি লাও খা বাঢ়ি যা 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 হ লাও খা বছৰে বছৰে বাঢ়ি যা হ'ল সিহঁতক নিয়মটো তো হেল্ল' গাইজ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত ক'ব আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকন দবাই দিব